ফ্ৰেণ্ডছ, আজি নিউ ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, মোৰো ভাল। আজিৰ ভিডিঅ'টো বহুতেই ইণ্টাৰেষ্টিং ভিডিঅ' হ'ব, কিয়নো আমি সোণাপুৰ বাথৌ মন্দিৰলৈ গৈ আছোঁ। আপোনালোকক দেখাম বাথৌ মন্দিৰ। ফ্ৰেণ্ডছ, আমি আহি আছোঁ বৰ্তমান সোণাপুৰৰ বাথৌ মন্দিৰত। আমি আপোনালোকক দেখুৱাব চেষ্টা কৰিম বাথৌ মন্দিৰ। আহি আমি বাথৌ মন্দিৰৰ ওচৰতে আছোঁ। যিহেতুকে মই বাথৌ মন্দিৰটো চিনি নাপাওঁ, ইয়াতে ল'ৰা এজনক লগ পাইছোঁ। ভাইটিৰ নামটো কি তোমাৰ? দেৱজিৎ ৰাহাং। ইয়াৰ পৰা কিমান দূৰ হ'ব বাথৌ মন্দিৰটো? বেছি দূৰ নাই, 500 মিটাৰ 500 মিটাৰমান হ'ব আৰু। হয়, আধা হ'ব ন? মানে ইয়াতে কি ট্ৰাইবেল নেকি? চব এইবিলাক ট্ৰাইবেল হয় গাঁওখনৰ নাম কি? নাম টেপেচিয়া হয়। এই জেগাটোৰ নাম হ'ল টেপেচিয়া হয়। আপোনালোকেও আহিব পাৰে, বহুত ধুনীয়া হয় বাথৌ মন্দিৰটো। ইয়াতে মানে চব ট্ৰাইবেলে নেকি? ইয়াতে চব ট্ৰাইবেল। কি কি জনগোষ্ঠীৰ লোক আছে? বড়ো, কছাৰী, মিচিং, কাৰ্বি, বহুত মিক্স আছে। বড়ো, কাছাৰী আৰু মিচিং আৰু ৰাভা আছে ন? হয় হয়, মানে যিহেতুকে এইখন মানে মিক্স জনজাতিৰ লোক ইয়াতে বাস কৰে। বহুত ধুনীয়া হয় পৰিৱেশ। আপোনালোকে সকলোৱে আহিব পাৰে। ইয়াতে গুৱাহাটীৰ পৰা বহুত দূৰ নহয় যেতিয়া, মানে মুক্তভাৱে আপোনালোকে ফুৰিব পাৰে। ধুনীয়া উশাহ ল'ব পাৰে, একদম পূৰা ফ্ৰেছ অক্সিজেন আপোনালোকে ল'ব পাৰে। ফ্ৰেণ্ডছ, আহি বৰ্তমান আমি আছোঁ এতিয়া সোণাপুৰ টেপেচিয়া বাথৌ মন্দিৰত প্ৰাংগণত আছোঁ। আমি এতিয়া বাথৌ মন্দিৰৰ ভিতৰলৈ সোমাম। মন্দিৰটোৰ নাম হৈছে আচান গৈচাং বাথৌ বৌৰাচনী মন্দিৰ। নামবোৰ আমাৰ মুখত নুঘূৰে বাৰু, তথাপিও ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ। চাওক, সকলোৱে আহিব পাৰে, বহুত ধুনীয়া হয়। ফ্ৰেণ্ডছ, আমি ভিতৰলৈ যাব চেষ্টা কৰোঁ। আমি এতিয়া আহি আছোঁ বাথৌ মন্দিৰলৈকে। অলপমান বাট খোজকাঢ়িব লাগিব। মোৰ লগত আছে এয়া বাবুক লৈ আহিছোঁ বাৰু। ইয়াতে যিহেতুকে স্থানীয় ল'ৰা হয়, ইয়াতে ওচৰতে ঘৰ, এই গাঁৱৰে ল'ৰা। আমি বাবুৰ পৰা বহুত কিবা কিবি জানিম আৰু। ফ্ৰেণ্ডছ, আমি বৰ্তমান বাথৌ মন্দিৰৰ পিছফালে আছোঁ। ৰাস্তাটো আমাৰ ভুল হৈ গ'ল বাৰু, আগফালে আছিলে ৰাস্তাটো। আমি পিছফালৰ গেটখনে দি আহিলোঁ, যিহেতুকে সেইকাৰণে অলপ জংঘল লাগিছে। ব'লকচোন আমি বাথৌ মন্দিৰৰ ভিতৰলৈ সোমাওঁ। পাহাৰৰ ওপৰত হয়, যিহেতুকে অলপ পাহাৰ বগাব লাগিব। ফ্ৰেণ্ডছ, আমি এতিয়া ফাইনেলি আহি গ'লোঁ বাথৌ মন্দিৰ। চাওক, বহুত ধুনীয়া পৰিৱেশ হয়। চাৰিওফালে প্ৰাকৃতিক মনোমোহা দৃশ্য, সেউজীয়া হৈ পৰিছে চাৰিওফালে। চাওক, আপোনালোকক দেখাব চেষ্টা কৰিম, মন্দিৰটোৰ ভিতৰত দেখাব চেষ্টা কৰিম। যিহেতুকে মণিকূটলৈ যাব নোৱাৰিম, লক কৰাই আছে। আৰু ইয়াতে কোনো দেউৰী নাই বা কোনো ধৰণৰ পূজাৰী নাই, সেয়েহে বাবুক লৈ আহিছোঁ। ইয়াৰে স্থানীয় ল'ৰা হয়, তেওঁ আমাক বহুত কথাই বুজাই দিব, বহুত জানে তেওঁ ইয়াৰে বিষয়ে। বাবু, ইয়াতে ভগৱান ওলাই বুলিও শুনিছোঁ। ইয়াতে বহুত ভগৱান ওলায়, লোকবিশ্বাস মতে ইয়াতে ভগৱান ওলায়। যিহেতুকে মন্দিৰত বহুত কাকো দেখা পোৱা নাই, সেয়েহে বাবুক সুধিম। বাবু, এইটো কিমান পুৰণা মন্দিৰ? এইটো বহুত পুৰণা মন্দিৰ, ময়ে ক'ব নোৱাৰোঁ এতিয়া কিমান পুৰণা, কিন্তু বহুত পুৰণা মন্দিৰ। হয়, ইয়াতে লোকবিশ্বাস মতে শুনিছোঁ ভগৱান ঘূৰি থাকে বোলে। ঘূৰিয়ে থাকে, এতিয়া মোৰ মতে এতিয়া ইয়াতে গোঁসাই আছে ন তোমাৰ মতে? ভগৱান ঘূৰি থাকে। হয়, সকলোৱে বিশ্বাস কৰে, ইয়াতে ভগৱান থকাটো বিশ্বাস কৰে। ইয়াতে আহি এনেকুৱা লাগিছে ভগৱান যেন আছে, এনেকুৱা এটা বিশ্বাস হৈছে বাৰু মোৰো। চাওক, বাথৌ মন্দিৰ, নোৱা গাঁও, কলিতাগুছি বড়ো সমাজ। চাওক, কাণকাটি তিলা আৰু ইংৰাজীৰ চাওক ৰবীন বৰদলৈ ন? বড়োসকলে তেওঁলোকে শিৱ ভগৱানকে পূজা কৰে বুলি আমি জানো, যিহেতুকে তেওঁলোকে শিৱ পূজা কৰে। যিহেতুকে আজি আমি সোণাপুৰত ঘূৰিব আহিলোঁ, হঠাৎ শুনিলোঁ যে ইয়াতে বহুত ধুনীয়া এটা বাথৌ মন্দিৰ আছে। সেয়েহে আমি বাথৌ মন্দিৰটো সোমাবলৈ চেষ্টা কৰিলোঁ, চাবলৈ চেষ্টা কৰিলোঁ, জানিবলৈ চেষ্টা কৰিলোঁ। কিছু পৰিমাণে হ'লেও আপোনালোকক দেখালোঁ। সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ, চাৰিওফালে প্ৰাকৃতিক মনোমোহা দৃশ্য। যিহেতুকে এতিয়া শৰৎকাল, সকলো যেন শাৰদীয় ৰঙেৰে উপচি পৰিছে। চাওক, আপোনালোকেও চাওক, ইমান ধুনীয়া পৰিৱেশ জেগা ইয়াত।
আপোনালোকেও আহক সোণাপুৰ ফুৰিব আহিলে আপোনালোকৰ এই বাথৌ মন্দিৰটোলৈ আহক বহুত ধুনীয়া পৰিৱেশ হয় চাওক আমাৰ অসমৰ ইমান ধুনীয়া ধুনীয়া ঠাই আছে ইমান ওচৰতে আপোনালোকে আহিব লাগে ইয়াতে হঠাৎ আমি আহিলোঁ আজি বাথৌ মন্দিৰলৈকে বহুত ভাল কৰি দেখাব নোৱাৰিলোঁ কাৰণ যিহেতুকে বাথৌ মন্দিৰটো এতিয়া বন্ধ হৈছে ভিতৰলৈ যাব নোৱাৰিলোঁ বাহিৰৰ পৰাই আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ মৰম দি যাওক এনেকৈ মৰম দি যাওক লাইক কমেণ্ট কৰি যাওক ভাল লাগিব মোক উৎসাহ দিয়ক আগুৱাই যাবলৈ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানেই বাই